Hello friends, welcome to my YouTube channel Ekadutni Vlogger. Ekadutni Vlogger channel তোমালোকক স্বাগতম কৰিলো আৰু আজি ভিডিওটো আৰম্ভ কৰিলো 12টা বজাৰ পৰা। তো মানে শুই উঠিলো বেছি টাইম হোৱা নাই শুই উঠা। তো এটা ঘৰৰ ভিতৰতে আছো। ভাবিছো অলপ ক'ৰবাত যাওঁ বুলি কিন্তু ঠাণ্ডা বতৰটো পুৰা ঠাণ্ডা দি আছে। কুঁৱলী এতিয়াও শেষ হোৱাই নাই। তো আমাৰ ঘৰত এইবিলাক খৰিবিলাক কাটি থৈছে। এটা জাপিব লাগে জাপিব টাইমে পোৱা নাই। তো এতিয়া এনে বাহিৰত চাও কি কৰা যায় কি কৰা নাযায় তো আহক আপোনালোকে তো গাইস আজি ভিডিওটো কি হয় নাজানো মুঠতে কিবা এটা বনাই আছো তো বাহিৰত যাও এবাৰ বাহিৰত যাই অলপ ঘৰৰ চাৰিওফালে প্ৰাকৃতিক সৌন্দৰ্যখিনি দেখাই দিম আপোনালোকক ধুনীয়াকে এইবিলাক মায়ে ৰুইছে এই বান্ধাকবি আছে এইফালে ওলকবি ওলকবি তো এটা ফুলকবি ৰুইছে চাব পাৰে এই ভিতৰত ফুলকবি লাই পাত নাছইবিলাক কিয়াবে লৈছে আৰু ধুনীয়াকে শাক পতুৱা আৰু এইটো আমাৰ ঘৰত থকা তুলসী গছৰ থগি আৰু গাইস এই ফুলটো চিনি পাইছে নে আপোনালোকে এই ফুলটো অকল মানে ক্ৰিসমাছতে ফুলে মানে এতিয়া আৰু লাহেকে নোহোৱা হৈ যাব ক্ৰিসমাছৰ লগে লগে আৰু ফুলি যাব ইমান গাছটো ছুটি আছিল এতিয়া ইমান দীঘল হৈ গ'ল মোটকে দীঘল হৈ গ'ল তো গাইস গাড়ীখন আছে কিন্তু চলোৱা নহয় এটা দুটাই বাইক লৈ যায় আৰু দাদাও বাইক লৈ যায় ময়ো বাইক চলাই থাকো কিন্তু গাড়ীখন চলোৱা নহয় স্কুটিখন এনে পৰি আছে কিন্তু স্কুটিখন চলোৱা নহয় এটা বেটাৰী ডাউন হৈ যাব আৰু ঠাণ্ডাত আৰু এখন গাড়ীখন আমাৰ Hyundai স্পৰ্টছ গ্ৰেনাইট ধুনীয়া গাড়ীখন চলাই বঢ়িয়া লাগে মানে উঠি ভাল লাগে তো আজিবিলাক আপোনালোকে তাৰপিছত দেখাব মই আৰু ঘৰৰ এইটো চেৰি ফল যোনটো পূজাত দি দিয়ে চেৰি ফল এইয়া চেৰি ফল এইটো চেৰি ফল আমাৰ পূজাত দি দিয়ে ৰঙা ৰঙা এটা প্ৰসাদত দিয়া চেৰি ফল এইটো চেৰি ফলৰ গছ আমাৰ বাৰীৰ পাছফালে আছে আৰু এইটো বগা জবা চেৰি ফল এইটো কেনেকৈ বনাই কিনে ৰঙা হয় এইটো গম নাপাওঁ যোনে কোনোবা যদি জানে কমেণ্ট কৰি জনাবচোন এবাৰ আৰু ইনষ্টাগ্ৰামত মোক মেছেজ দিব মই ৰিপ্লাই কৰি দিম মানে এইটো ৰঙা চেৰি ফলটো ৰঙা কেনেকৈ হয় লাষ্টত যে দোকানত যে বিক্ৰী কৰে ৰঙা কেনেকৈ হয় এইটো এতিয়া ৰঙা হৈ আছে আৰু অলপ বগা হৈ আছে কেঁচা হৈ আছে মানে পোকে কেনেকৈ সেইটো দেখাব আপোনালোকে মানে ক'ব যোনে জানে এইটো নিম গছ গাইছ এয়া অমিতা লাগিছে কমেণ্ট কৰি দিব মই এইটো কোৰিয়াৰ কৰি পঠাই দিম এড্ৰেছ দি দিব আৰু সেইদিনা পিকনিক খোৱা মাহঁতে পিকনিক খাইছিলে তো সেইটো কাৰণে বাচনবিলাক এনেকৈ ওলাই থোৱা হৈছে ধুই দিছে মানে সোমাব টাইম নাই আৰু এতিয়া ধুই থৈছে পিছত সোমাব চাগে লাহেকৈ তো গাইছ অলপ জুইৰ উমনি লৈ আছোঁ মানে এইকেইদিন কিবা হৈছে নাজানো নতুন বছৰত বহুত ঠাণ্ডা দি আছে কিহৰ কাৰণে ঠাণ্ডা হৈছে ইমান তো বহুত ঠাণ্ডা লাগি আছে আৰু এতিয়া জুইৰ ওচৰতে বহি আছোঁ মাহঁতে আছিলে কিন্তু ক'ৰবা ওলাই গ'ল মাহী আৰু খুৰী এজনী আছিলে মানে গুচি গ'ল আৰু গাইছ মোৰ এটা মুৰ্গী পোৱালি আছিলে তিনিটাৰে দুটা মৰিলে আগতে ইয়াকে আৰু এটা মৰিছে চাগে এইটো পেলাইছে বা নাই গম নাপাওঁ ইয়াতে থৈ দিছিলোঁ মুৰ্গীৰ ইয়াতে আছে পেলোৱা হোৱাই নাই এতিয়াও এইটো তো সেইটো পেলাম বুলি ভাবি এতিয়াও পেলোৱা হোৱাই নাই লাহেকৈ পেলাম মানে অলপ ডাঙৰ হৈছিলে লাহেকৈ তো সেইটো পিছত মৰি থাকিলে ঠাণ্ডাতে আৰু এইবিলাক মুৰ্গী ন ঠাণ্ডাতহে বেছি ওলায় এনেই গৰম দিনত নোলায় বেছি আৰু কিবা কালাৰিং টাইপৰ হয় মুৰ্গীবিলাক মোৰ তিনিটা কালাৰ আছিলে এটা ৰঙা বগা আৰু এটা ক'লা বগা আছিলে আৰু এটা অলপ হালধীয়া টাইপৰ আছিলে তো দুটা আগতীয়াকৈ মৰিল ক'লা আৰু হালধীয়াটো এইটো ৰঙাটো আছিলে ৰঙাটো এতিয়া মৰি থাকিলে তো গাইছ আজি বহি অলপ টাইম ভিডিঅ'বিলাক এডিট কৰিলোঁ যোৱাকালি ভিডিঅ'টো তো আপোনালোকে পালে কেনেকুৱা হৈছে কমেণ্ট কৰি জনাব আৰু মন্দিৰত গৈছিলোঁ আমি গণেশ মন্দিৰত যদি আপোনালোকে কোনোবা যদি গণেশ মন্দিৰত যাব খোজে চাব পাৰে ধুনীয়া মন্দিৰটো একদম ঠাণ্ডা নিৰল নিস্তব্ধ পাহাৰৰ ওপৰত আছে মন্দিৰটো ধুনীয়া লাগে গৈ আপোনালোকে একবাৰ যাব পাৰে আমাৰ ঘৰত এনেকুৱা CCTV লগা হৈছে CC কেমেৰা তিনিটা লগা হৈছে ইয়াতে এটা আৰু ঘৰৰ ফ্ৰণ্টত এটা আৰু সিপিনে আছে এটা তিনিটা লগা হৈছে তিনিটা এতিয়া ভাত খাব ওলাইছোঁ ভাতত আছে আজি আলু ভাজি আৰু ইফালে মাছ ইফালে আচাৰ ইফালে ভাত দাইল তো গাইছ আমাৰ ইয়াতে মামা হেমন্ত মামা আহিছে তো সেইটো কাৰণে এতিয়া যাবলৈ ওলালোঁ ইফালে বাইক ৱাৰ্ম আপ কৰিছোঁ
এতিয়া যাবলৈ ওলাইছোঁ তো বলকচোন মামা কি কয় অলপ শুনি আহোঁ আমাৰ ঘৰৰ ওচৰতে বেছি দূৰ নহয় সেইকাৰণে হেলমেটটো লোৱা নাই আৰু এখন হ'ল মোটামুটি 15-20 বছৰ পুৰণি তো ইয়াৰ এক্সজষ্ট চাওঁ শুনো তো অলমান লেটছ গো মামাক চাই আহোঁ মামাক তো গাইজ ফাইনেলি আহি পালোঁ আৰু এইফালে মানুহ চাওক কিমান মানুহ হৈছে হাজাৰ মানুহ মামাক চাবলৈ আহিছে আৰু প্ৰতিখন গাঁৱত এখনকৈ বাছ পঠাইছে আৰু আমাৰ ওচৰ পাজৰ গাঁওখিনিত পিলপিলি পঠাই দিছে মানে টমটম ই ৰিক্সা তো চাৰিওফালৰ পৰা মানুহ আহিছে আৰু এইফালে এই ঘৰবিলাক মানে গ্ৰেণ্ড অপেনিং কৰিব তাকে লৈ আহিছে মামা তো গাইজ এইখিনিত মানে মামা আহি পেলাই আৰু তো ডাইৰেক্ট ঘৰবিলাক অপেনিং কৰিব পাছত ইফালে ষ্টেজত ভাষণ দিব আহিব চাই থাকোঁ আপোনালোকে আৰু মানুহ কিন্তু বম হৈছিল দেই আচৰিত লাগিছিল মানুহ বোৱা তো ফাইনেলি গাইজ মামা এতিয়া ষ্টেজলৈকে আহি আছে এইফালে চাইডে চাইডে মানে ৰাভা কৃষ্টি বড়ো কৃষ্টি আৰু এইফালে আপোনাৰ হাজঙৰ মানে নৃত্য পৰিৱেশন কৰি আছে আৰু এইফালে ৰিপৰ্টাৰবিলাক আহি আছে তো এয়া মামা পিছে পিছে আহি আছে চাই থাকোঁ আপোনালোকে কি হয় কি নহয় মাতা কি জয় তো মামাক চাই পেলাই আহিলোঁ এতিয়া আমি ফটো উঠিবৰ কাৰণে মামা আছে ইয়াতে ভাষণ দি আছে এতিয়াও তো এতিয়া চাওঁ আগফালে তো আমাৰ বাবাই বোলে বাইক চলাব আজি চাই নাজানে চাওঁ জানে না চলাবা এই বাবা এই কিমান ক্লাছ মাৰি Kita seragam pare. Gelmar. Gelmar akhir lagi. Hey, kasih. Dunia potharar mazat ami ahi asu bike cholaba. Location sab guys, location ki dunia location. To bike cholai ase. Urle hola ए ला ए गाड़ी है गुजर रे भाई इसको भाई यार को चलो कासिर दी ए कासिर दी ओ वो ब्रेक ये के लाए জিও আহিলোঁ এতিয়া ঘৰত তো ঘৰ পোৱা নে পামে আৰু অলপ পিছত লগৰকেইটাক থৈ আহিলোঁ ঘৰ পামে আৰু অলপ দূৰ আছে ঘৰ তো অলপ এনে জাষ্ট ইমানেই হ'ল মানে এনে দিলোঁ আৰু ভিডিঅ'টো টাইম পাছৰ কাৰণে তো মন গৈছে দিলোঁ তো এতিয়া যদি ভিডিঅ'টো ভাল লাগে লাইক শ্বেয়াৰ ছাবস্ক্ৰাইব কৰিব ঘৰ বেলেগ দবাই দিব তো আজিৰ কাৰণে বাই বাই